Hi friends, welcome back to our channel. আজি মই আপোনালোকৰ লগত এবিধ চাহৰ বিষয়ে আলোচনা কৰিম যিয়ে আমাক হেলদি কৰি ৰাখিব পাৰে। চাহ আমাৰ সকলোৰে প্ৰিয় নহয় জানো? আজি মই আপোনালোকৰ লগত অপৰাজিতা ফুলৰ পৰা মইনো কেনেকৈ চাহ বনাওঁ সেইটো দেখুৱাবলৈ চেষ্টা কৰিম। অপৰাজিতা ফুলৰ গুণাগুণটো প্ৰায় সকলোৱে জানে। এই চাহবিধ আমি ডেইলি খাব পাৰিলেই ইয়াৰ পৰা বিভিন্ন ধৰণৰ ৰোগৰ পৰা আমি বাচি থাকিব পাৰোঁ আৰু লগতে ছাল আৰু চুলিৰ উজ্জ্বলতা বাঢ়ে আৰু বিভিন্ন ধৰণৰ গুণাগুণ ইয়াৰ আমি দেখিবলৈ পাওঁ। এয়া আমাৰ অপৰাজিতা ফুলৰ গছডাল। ইয়াৰ পৰা মই দুপাহমান ফুল ছিঙি ল'ম। এতিয়া মই ফুল দুপাহ ভালকৈ ধুই লৈছোঁ আৰু উতলা গৰম পানীত ফুল দুপাহ দি দিছোঁ যাতে ফুলৰ পৰা ৰসখিনি পানীত মিহলি হৈ যায়। আৰু মই ইয়াত এতিয়া নেমুৰ ৰস অকণমান চেপি দিছোঁ, তেতিয়া টেষ্টটো ভাল আহে। আৰু আপোনালোকে দেখিছে কালাৰটো চেঞ্জ হৈ গৈছে। এতিয়া আপোনালোকে নেমুৰ ৰস নিদিয়াকৈও খাব পাৰে। এয়া আমাৰ অপৰাজিতা ফুলৰ চাহ ৰেডি হৈ গ'ল। আপোনালোকেও ঘৰত এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কৰি দিব। থেংক ইউ।